हेलो एवरीवन এতিয়া আমি আহি আছো শংকৰদেৱ শিশু নিকেতন মৰুৱাত আমাৰ মাইনাজনী আৰু আমাৰ বাবু পঢ়ে আজি ৰাতে ৰূপালী জয়ন্তী উদযাপন কৰি আছে আৰু আমাৰ এই বড়ো গ্ৰুপ এটাত আছে তাই বড়ো ড্ৰেছ পিন্ধি আহিছে সেই কাৰণে আমাৰ বাবু এতিয়া একো কৰা নাই ৰাতি কৰিব তাৰো পৰিবেশ আপোনালোকক দেখাম আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিবচোন আমি আহি পালোহি নিকেতন যেহেতু নিকেতনখনৰ পৰিবেশটো অলপ সৰু এই অনুষ্ঠান পাতাটো সম্ভৱ নহয় সেই কাৰণে ওচৰতে থকা ৰাজহুৱা স্থানত পাতিছে আমি তালৈ যাওঁ এয়া চক এয়া হৈছে সবে ৰেডি হৈ আছে আৰু সাংস্কৃতিক শোভাযাত্ৰাত যাবৰ কাৰণে তাৰ মানে আমিও বহি আছো আৰু মানুহবিলাক সব আহি পোৱাহি নাই সেই কাৰণে বহি আছো আৰু আপোনালোকে ভিডিওটো চাই থাকক ইয়াতে লিখি থোৱা আছে শংকৰদেৱ শিশু নিকেতন মৰুৱা আৰু 1995 চনত স্থাপিত হৈছিলে এয়া লিখি থোৱা আছে ধুনীয়াকৈ এটা বনাই থোৱা আছে ফটো উঠিবৰ কাৰণে আমাৰ শোভাযাত্ৰা যোৱাৰ কাৰণে ৰেডি হৈছে আৰু আমাৰ বিশিষ্ট অতিথি হিচাপে আহিছে bhranti medhi জনপ্ৰিয় অভিনেত্ৰী চাওকচোন আপোনালোকে কিমান ভাল লাগিছে ইয়াতে এয়া হৈছে ৰাতিৰ পৰিৱেশ নিকেতনৰ ল'ৰা ছোৱালীবিলাকে প্ৰদৰ্শনীৰ কাৰণে এয়া আঁকিছে আৰু বনাইছে চাওকচোন কিমান সুন্দৰকৈ বনাইছে আৰু আঁকিছে আমি প্ৰায় 2 বছৰ
আৰু এটা কথা ইয়াতে মেটছ মেলা হৈছে চাওকচোন ইয়াৰ পৰা ল'ৰা ছোৱালীবিলাকে বহুত ধুনীয়াকৈ গণিতৰ জ্ঞান ল'ব পাৰে তথা ৰূপালী জয়ন্তী সমাৰোহ সমিতিৰ সম্পাদক শ্ৰদ্ধা বৰুৱাদেৱ লগতে মঞ্চত উপস্থিত থকা বিশিষ্ট শিক্ষক আৰু এইফালে স্মৃতি গ্ৰন্থ উন্মোচন হৈছে তাৰ পাছত আছে মৌমেল আৰু প্ৰথম শ্ৰেণী অংকুৰ মুকুল গোটেইখিনি ল'ৰা ছোৱালীক এনেকৈ বহাই লৈ মৌমেল পাতিছে সকলো ল'ৰা ছোৱালীকে গান গাবলৈ দিব কবিতা গাবলৈ দিব যোনে যি কৰে আমাৰ বাবুও কবিতা গাব আপোনালোকে চাই থাককচোন মই এই অনুষ্ঠানটোৰ পৰিচালক শ্ৰদ্ধাৰ তিলক বৈশ্য মহোদয়ক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ আজিলৈ মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যিহেতু ভিডিঅ'টো দীঘল হৈ গৈছে আৰু বাকী নাটক আছে পিছত মৌমেলৰ পিছত সেয়া আপোনালোকে নেক্সট ভিডিঅ'ত চাবলৈ পাব আজিৰ কাৰণে বাই বাই গুড নাইট